हेलो ভিউয়ার্স তোমালোকে কেনেকুৱা আছে মই আশা ৰাখো তোমালোকে ভালে আছে আজি আমি এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিলো আৰু হেতু হৈছে আমাৰ PM APY প্ৰধানমন্ত্ৰী অটল পেনশন যোজনা আৰু প্ৰধানমন্ত্ৰী অটল পেনশন যোজনা আমাৰ কেনেকৈ এপ্লাই কৰিব লাগিব আৰু ইজিবিলিটি কোন কোন বয়সৰ মানুহে এপ্লাই কৰিব পাৰিব আজি আমি সম্পূৰ্ণ বিষয় আলোচনা কৰিম তো ইয়াৰ আগতে যদি মোৰ চেনেলটোত নতুন হয় আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটি বজাই ৰাখিব তো আজি মই স্টার্ট কৰি আছো তো স্টার্ট কৰাৰ আগতে কিছুমান নিয়ম আৰু এজিবিলিটি সম্পৰ্কে ধাৰণা কৰি লও তো ইয়াত আছে আমাৰ অটল পেনশন যোজনা এজিবিলিটি অটল পেনশন যোজনা এজিবিলিটি কি প্ৰথম কি ইউ মাস্ট বি এ ইন্ডিয়ান সিটিজেন প্ৰথমতে তুমি বা আমি সকলোৱে কি মানে যিজনে এপ্লাই কৰিব এপ্লিকেন্ট হিজন কি হ'ব লাগিব ইন্ডিয়ান ভাৰতৰ এজন নাগৰিক হ'ব লাগিব এক নম্বৰ দুই নম্বৰ you must between as of 18 থেকে 40 মানে বয়স আমাৰ কি হ'ব লাগিব 18 বছৰৰ পৰা 40 বছৰলৈকে বয়স হ'ব লাগিব আৰু এটা এক্টিভ মোবাইল নম্বৰ হ'ব লাগিব যেটো আমাৰ মোবাইলত বা সকলো সময়তে ফোন অহা কৰি থাকে আৰু you must have a valid bank account number linked to your other number valid bank account number linked to your other number এখন আধাৰ নাম্বাৰ এখন বেংক একাউন্ট থাকিব লাগিব আৰু সেই বেংক একাউন্টৰ লগত আধাৰ লিংক থাকিব লাগিব আৰু you must submit all know your customer details আৰু তোমাৰ সকলো বিলাক ডিটেইলছ থাকিব লাগিব যেনে এড্ৰেছ প্ৰুফ সকলো বিলাক মানে থাকিব লাগিব আৰু you must not have a exiting APY account আৰু তোমাৰ আগতীয়াকৈ বা আগৰে যদি একাউন্ট যদি অটল পেনশন যোজনা যদি আগতীয়াকৈ একাউন্ট না থাকে তেনেহলে তুমি এপ্লাই কৰিব পাৰিবা তো এই আছিল আজিৰ এই মানে ইজিবিলিটি ক্ৰাইটেৰিয়া তো আমি সম্পূৰ্ণ এপ্লাই প্ৰসেস দেখাই আছো গুগলত আহিবা গুগলত আহি এটা সাৰ্চ কৰিবা অটল পেনশন যোজনা এটা সাৰ্চ কৰিবা অটল পেনশন যোজনা ইয়াতে ক্লিক কৰিবা সাৰ্চ কৰাৰ পিছত ইয়াত আহিব স্ক্ৰল লগে এটো লিংক আহিব আৰু লিংক অলপ স্ক্ৰল ডাউন কৰিবা ডাউন কৰাৰ পিছত এটো আমাৰ দেখা পাইছে অটল পেনশন যোজনা এটো লিংক অটল পেনশন যোজনা এটো লিংকত ক্লিক কৰিবা ক্লিক কৰাৰ লগে এনেকুৱা পেজ খুল খাব আৰু পেজ খুল খোৱাৰ লগে আপুনি প্ৰথমতে এটা ডেস্কটপ মোড অন কৰিবলৈ ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল অলপ ওপৰত লব আৰু ইয়াতে ডেস্কটপ সাইট এনেবল কৰি দিব ডেস্কটপ সাইট এনেবল কৰাৰ লগে এনেকুৱা পেজ খুল খাব তোমালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত লিংক দিয়া আছে ইয়াত দেখা পাইছে your open your NPS account and contributed online তো ইয়াত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে আকৌ এখন নতুনকৈ পেজ খুল খাব আৰু হেটো পেজ আমাৰ ডাইৰেক্ট অটল পেনশন যোজনাৰ দিকে গৈ আছে তো ইয়াত অলপ স্ক্ৰল ডাউন কৰিব ডাউনলোড কৰাৰ পিছত ইয়াত দেখা পাইছে অটল পেনশন যোজনা ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে ওপৰত যেটো আমাৰ আছে APY ৰেজিষ্ট্ৰেচন এটোত ক্লিক কৰিব লাগিব APY ৰেজিষ্ট্ৰেচন অটল পেনশন যোজনা ৰেজিষ্ট্ৰেচন ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ লগে আমাৰ ফৰ্মখন আহি যাব ৰেজিষ্ট্ৰেচন ফৰ্মখন আহি যাব ইয়াত লেখা পাইছে অনলাইন APY সাবস্ক্ৰাইবাৰ ৰেজিষ্ট্ৰেচন ইয়াত প্ৰথমতে কি আহিছে নেম select your bank তো select your bank ইয়াত bank select কৰিবা bank যাৰ যেটো bank এটো select কৰিবা select কৰাৰ পিছত একাউন্ট নম্বৰ সম্পূৰ্ণ কৰি দিবা মই দি আছো ইয়াতে একাউন্ট নম্বৰ দিয়াৰ পিছত ইয়াতে যেটো প্লিজ সিলেক্ট অপশন ইয়াতে KYC আধাৰ অপশন সিলেক্ট কৰিবা আৰু ইয়াতে আধাৰ নম্বৰ দি দিবা তো আধাৰ নম্বৰ দি দিয়াৰ পিছত ইয়াতে ইমেইল আইডি থাকিলে দিবা না থাকিলে নিদিবা আৰু এড এন্ড ইওর ইন্টাৰ ক্যাপচা এই ক্যাপচাখিনি ইয়াতে দি দিবা এই ক্যাপচাটো ইয়াতে বহাই দিবা ইয়াতে বহাই দিয়াৰ পিছত এটা জেনাৰেট OTP ক্লিক কৰিবা জেনাৰেট OTP ক্লিক কৰাৰ লগে এখন OTP আহিব আৰু OTP খন দিয়াৰ লগে ফাইনাল যেটো আমাৰ ৰেজিষ্ট্ৰেচন পেজ ফৰ্মখন আহি যাব আৰু ফৰ্মখন এনে ধৰণৰ হ'ব অফলাইনত সম্পূৰ্ণকৈ ফিলআপ কৰাৰ পিছত আৰু এড্ৰেছ সব সকলো মিলি দিয়াৰ পিছত ফাইনাল সাবমিট দি দিবা আৰু ফাইনাল সাবমিট দি দিয়াৰ পিছত এখন পেজ জেনাৰেট হ'ব আৰু এই ৰিসিপ্টখন পাস হৈ যাব এনেকৈ আপুনি প্ৰতি মাহতে 5000 টকা লাভ কৰিব পাৰিব তো আজি আছিল এই আমাৰ ভিডিও যদি সম্পূৰ্ণ ভিডিও দেখি যদি ভাল লাগে অলপ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে বেল আইকন ক্লিক কৰিবা আৰু তো এই আছিল আজি আমাৰ ভিডিও তো আজিৰ কাৰণে এইখিনি ধন্যবাদ